আচলতে আপোনালোকে জানে যে 2020 চনত যি বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিলে তাৰ 9 নং দফাত এটা আমাক দায়িত্ব দিয়া হৈছিলে যে যিসকল পূৰ্বৰ NDFBৰ সদস্য তেওঁলোকক খুব ভালদৰে ৰিহাবিলিটেশ্যন বা পুনৰ সংস্থাপন কৰিব লাগে আৰু সেইটোৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্পেচিফিক গাইডলাইন আছে যে প্ৰত্যেকজন এলিজিবল সদস্য স্ক্ৰিনিং কমিটিয়ে যাক মানে সিলেক্ট কৰিব সেই তেনেধৰণৰ সদস্যই মাহত 6,000 টকা আৰু 3 বছৰৰ পিছত 4 লাখ টকাৰ এটা ফিক্সড ডিপজিট তেওঁলোকক দিয়া হ'ব যাতে তেওঁলোকে স্বনিয়োজনত নিজকে হেৰি কৰি আত্মনিয়োগ কৰি তেওঁলোকে পৰিয়ালটো পোহপাল দিব পাৰে বা অৰ্থনৈতিকভাৱে সবল হৈ এক অৰ্থবহভাৱে যাতে সমাজৰ লগত মিলি যাব পাৰে তো এই উদ্দেশ্য আগত ৰাখি এই ট্ৰেইনিং কৰা হৈছে ইতিমধ্যে আপোনালোকে জানে যে 1429 জন পূৰ্বৰ NDFB সদস্যক 4 লাখকৈ এককালীন ফিক্সড ডিপজিট দিয়া হৈছে তেওঁলোকে ইতিমধ্যে পইচাটো পাইছে 288 জনে ইতিমধ্যে আমি স্ক্ৰিনিং কমিটিয়ে কৰা হৈছে বাকী আৰু প্ৰায় 4,000 সদস্যৰ নাম আমাৰ হাতত আছে আমি এইকেইটা খুব বিতংভাৱে পুংখানুপুংখভাৱে পৰীক্ষা কৰি এই নামবোৰ পৰীক্ষা কৰি চৰকাৰলৈ পঠিয়াম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা নিৰ্দেশ দিছে যে অহা ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব লাগে সেইখিনি আমি কৰি আছোঁ এতিয়া আজিৰ যিখিনি ট্ৰেইনিং দিয়া হৈছে এইটো SIPRD মানে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট তেওঁলোকক দায়িত্ব দিছে যে এই সদস্যখিনিক কিছু আইডিয়া দিব লাগে স্কিল ডেভেলপমেণ্টেই হওক এণ্টাৰপ্ৰেনিয়ৰশ্বিপেই হওক বা হৰ্টিকালচাৰ এগ্ৰ'বেছ ইণ্ডাষ্ট্ৰী মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী তেওঁলোকে যাতে পইচাটো কেনেকৈ ইয়াত খটুৱাব কি ধৰণে চৰকাৰৰ কি সুবিধা আছে আৰু কেনেধৰণে তেওঁলোকক এতিয়া আমি এটা প্ৰিলিমিনাৰী আইডিয়া এটা এতিয়া দি আছোঁ আৰু তাৰপিছত তেওঁলোকৰ পৰা আমি অলপ এপ্টিটিউড মেপিঙো কৰিম যে কাৰ বয়স কিমান তেওঁলোকৰ শিক্ষাগত অৰ্হতা কি কোনে কি কাম কৰিব বিচাৰে তাৰপিছত SIPRD পিছৰ পৰ্যায়ত তেওঁলোকক বৰ হেল্ড ট্ৰেইনিং দিব যে এইখিনি আপুনি এনেকৈ কৰক এই ধৰণে কৰিলে বেছি সুবিধা হয় বেছি লাভ হয় এইখিনি কৰা হ'ব আৰু ইতিমধ্যে যোৱা 20 তাৰিখে কোকৰাঝাৰত আৰম্ভ হৈছে আমি কোকৰাঝাৰত 2 দিন কৰিলোঁ তাৰপিছত ওদালগুৰিত 2 দিন কৰিলোঁ চিৰাঙত 2 দিন হৈছে এতিয়া বাক্সাত আজি আৰম্ভ হৈছে আজি আৰু কালি তো প্ৰথম পৰ্যায়ত আমি শেষ কৰিম তাৰপিছত আমি শোণিতপুৰত কৰিম তাৰপিছত বিশ্বনাথ চাৰিআলিত কৰিম আৰু সিলেকশ্যন কৰাৰ পিছত আকৌ আমি সৰু সৰু গোটত তেওঁলোকক ভাগ কৰি খুব ইণ্টেনচিভ ট্ৰেইনিং দিয়াম যাতে এইটো কাৰণে যে তেওঁলোকে যে চৰকাৰী আৰ্থিক অনুদান পাইছে এইখিনি যাতে খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰে চৰকাৰী অনুদানে যিখিনি দিয়া হৈছে যেতিয়া তেওঁলোকে লোন বিচাৰে হয় তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হয় নাই মই এনেকুৱা 2-এটা হয়তো হ'ব পাৰে কেতিয়াবা কিন্তু এইখিনি আমি চাই আছোঁ আনকি আমি নিজে গৈ গুৱাহাটীৰ পৰা মই SBIৰ লগত লোন দিয়াই দিছোঁ 2-এটা ক'ৰবাত যদি হৈছে আমাৰ SP সকলে যোগাযোগত আছে মোৰ লগত লিডাৰবিলাকে যোগাযোগত আছে সৰু ব্ৰাঞ্চ এটা হ'লে অলপ অসুবিধা পাব পাৰে তেনেকুৱা যদি হয় কিন্তু সেইখিনি আমি চাই আছোঁ বহুত ল'ৰাক আমি গুৱাহাটীৰ পৰাই হেৰি দিছোঁ লোন দিয়াই দিছোঁ এতিয়া প্ৰমোদ বড়োৱে যিটো কথা কৈ আছে যে 10 নিযুক্তি দিব লাগে হয় এই ধৰণৰ কথা কিবা চিন্তা চৰ্চা কৰিছে নেকি না সেইটো পিছৰ পৰ্যায়ত চিন্তা কৰা হ'ব যিসকল এলিজিবল তেওঁলোকে নিশ্চিতভাৱে পাব এইটো পোৱাটো কোনো হেৰি নাই এই 4 লাখ ল'ৰাই যি এই চৰকাৰী যিটো অনুদান পালে তেওঁ যদি বেলেগ এটা চাকৰিৰ কাৰণে উপযুক্ত হয় তে সেইটোও পাব অকল সেইটোৱেই নহয় তেওঁ যদি যিবিলাক আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে পভাৰ্টি এলিভিয়েশ্যনে হওক ইউথ ৱেলফেয়াৰ হয় তাতে যদি তেওঁ যদি ফিট হৈ যায় তেওঁ উপযুক্ত হয় তেওঁৰ যদি স্কিমটো একচেপ্ট কৰে তাতো তেওঁলোকে ল'ব পাৰে তাত কোনো ধৰণৰ বাধা নাই আৰু এইটোৰ আমাৰ চেষ্টা থাকিব আৰু তাৰপিছত তেওঁলোকে পেৰামিলিটাৰী বা পুলিচতো ST কমিউনিটি মানে 29 বছৰলৈকে পুলিচত সুবিধা পায় যিসকল উপযুক্ত তেওঁলোকে যদি পৰীক্ষা যেতিয়া হ'ব নিশ্চিতভাৱে তেওঁলোক তাৰ কাৰণে চিলেক্ট হ'ব আহিছে এইটো খুব ভুল কাম কৰিছে কিন্তু তেওঁলোক আমাৰ এই ব্ৰাদাৰ আমি তেওঁলোকক ভালকৈ কৈছোঁ যে এইবিলাক কামত কোনো ধৰণৰ প্ৰশ্ৰয় দিব নালাগে 2-এটা অলপ মানে গণ্ডগোলীয়া মানুহ থাকেই আমি তেওঁলোকক কিদৰে বুজাই বঢ়াই আনিব লাগে সেইটো কথা ব্যৱস্থা আমি কৰি আছোঁ আৰু তাৰপিছতো যদি নহয় তেতিয়াহ'লে আইনমতে অত্যতকৈ যিটো মানে ষ্ট্ৰিক্ট একশ্যন এইটো লোৱা হ'ব যদি কথা নামানে তেতিয়া ষ্ট্ৰিক্ট একশ্যন ল'বলৈ আনিব ইতিমধ্যে আপোনালোকে দেখিছে কেইবাজনো ল'ৰা এনেকৈ এৰেষ্ট কৰা হৈছে সেই ক্ষেত্ৰত আমি পিছুৱাই নাথাকিম তেওঁলোকক যি ধৰণৰ পৰামৰ্শ সহায় সাহচৰ্য যি লাগে আমি দিম কিন্তু তাৰপিছত যদি আমাৰ কথা নামানি তেওঁলোকে আকৌ এটা কাৰণ বড়ো ভূমিত কোনো এতিয়া অশান্তি নিবিচাৰে ইমান বছৰৰ মূৰত এটা শান্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি সাধাৰণ মানুহৰ লগত কথা পাতিলে তেওঁলোকেও চাব এইটো কথা কয় কিন্তু এইটো নামানি যদি কোনোবাই আকৌ অস্ত্ৰৰ ফালে আগবাঢ়ে তেতিয়া তেওঁলোকৰ আইনমতে কঠোৰতম ব্যৱস্থা লোৱা হয় বিধায়ক শ্ৰী ভূপেন বড়ো ডাঙৰীয়া গুৱাহাটীৰ পৰা অহা
अतिरिक्त संचालक प्रधान श्री हिरेननाथ डांगोरिया, वर्मा कॉलेजर प्रिंसिपल डॉक्टर टिकेन चंद्र दास डांगोरिया, SIPRD संचालिका जूरी डोले बाजू, ज्यात लोगों उपस्थित बक्सा जिलार आरक्षी अधीक्षक राजन सिंह डांगोरिया, SIPRD जॉइंट डायरेक्टर कलिता डांगोरिया, मंचोर उपस्थित लुइस आइन डांगोरिया, पुलिस व सिविल विभागৰ अन्य বিষয়াসকল, आमंत्रित अतिथिসকল, बक्सा जिलार পৰা अहा আগতে উগ্ৰপন্থী এতিয়া মূল খুঁটিত গঢ়ি অহা যুৱক যুৱতীসকল, আজি মই ইয়াত উপস্থিত হৈ अत्यंत आनंदित। प्रथम वो डॉक्टर टिकेन चंद्र दासक धन्यवाद दिसु। IGP BKD सर, ADGP SB सर, माननीय आमार बरमा समष्टिर विधायक महोदय, SIPRD संचालिका महोदया, आमार आरक्षीर और जॉइंट डायरेक्टर SIRD और आमार SIRD ऑफिशियल सकल, प्रेसर बंधु सकल, विशिष्ट अतिथि सकल और बास्कार भाई बंधु सकल, आज बास्कार कारण एटा खूब इम्पर्टेन्ट दिन, कारण आपनालोके जाने 27 জানুৱাৰী 2020 जी BDR चुक्ति হৈছিলে तारे एटा खूब इम्पर्टेन्ट क्लोज হৈছিলে जे आमी BDRৰ যুৱকসকলৰ কাৰণে सेल्फ रिलायन्सर सेल्फ एम्प्लयमेंटर এটা আঁচনি লোৱা হৈছিলে আৰু সেইটোৰ কাৰণে আমাৰ সকলোৰে আদৰৰ অনাৰেবল যে এইবাৰ যিটা ট্ৰেইনিং হ'ব অলপ পাৰ্টিচিপেটৰী মডত হ'ব, আপোনালোকৰ লগত মানে আদান প্ৰদান, আপোনালোকক কিবা কুৱেশ্যন সোধা হ'ব বা আপোনালোকেও পাৰ্টিচিপেট কৰিব পাৰিব, তেনেকুৱা ধৰণৰ ট্ৰেইনিং যাতে আপোনালোকে মাজে মাজে আমনি নাপায়। ₹4 লাখ এয়া মেক্সিমামে পাইছে আৰু তাৰ ভিতৰত লোন কিমানে লৈছে এবাৰ হাত দাঙিব, কিমানে লোন লৈছে 4 লাখটো দেখুৱাই কেইজন মানে লোন লৈছে। এতিয়া এটা কথা মই ইয়াত ক্লিয়াৰলি কৈ দিছোঁ,